আইনটো দুয়ো পক্ষত সমান হ'ব লাগে। জাষ্টিসটো সমান হ'ব লাগিব না। নহ'ব। আমি উত্তপ্ত পৰিস্থিতি কৰিব অহা নাই, বুজি পাইছে আপুনি? আমি উত্তপ্ত পৰিস্থিতি কৰিব অহা নাই। লাফাৰা নহয়, এইটো ছচাইটিৰ কথা আছে। আলোচনা কৰক, সেইটো আলোচনা হ'ব, আলোচনা থাকিব লাগে। মই ক্ৰিয়েট কৰিব নোখোজো বুলি মই বাৰম্বাৰ কৈছো। মই আপুনি যিহেতু আইন কানুনৰ মালিক, মই আপোনাক ৰেচপেক্ট কৰো, সন্মান কৰো। আমি উত্তপ্ত পৰিস্থিতি কৰিব নোখোজো। ইয়াত ছচাইটিৰ মতে কথা পাতক। ছচাইটিত থাকিলে ছচাইটিৰ মতে কাম কৰক। আপোনালোকৰ নিচিনা লেতেৰা মানুহ থাকি কাৰ্বি আংলঙৰ একদম অৱস্থা বেয়া কৰি চবেই দেখা পাইছে, চবেই দেখা পাইছে। ভাই বদনাম হৈ গ'ল না। আমি আপোনাৰ দোকানটো জবৰদস্ত বন্ধ কৰিব নাইতো। আমি কৈছো নেকি? আমি কোৱা নাইতো। আলোচনা নোহোৱালৈকে দোকানটো বন্ধ কৰিবলৈ কৈছো আপোনাক। উত্তপ্ত পৰিস্থিতি কৰিব নোখোজে। আমি শান্তি মনেৰে থাকিব খোজো। আমি কিয় ৰাস্তা ওলাবলৈ বাধ্যতা কৰে আমাক? আমি অকল এই দোকানটো আজি বন্ধ হ'ব লাগে, আলোচনা হ'ব লাগে। आप आसामीज में बात करो। तू कौन सा भाषा बोल रहे? तुम्हारा भाषा हमको समझ में नहीं आता है। तू कहाँ पे रहता है? आसामीज बोलो ना। आसामीज से बोलो। आसामीज बात बोलो। की लगे নহয়, আমাক সলিউশন লাগে। ईशान जैन कहाँ गया? तो तब तक आप दुकान बंद करने के लिए बोलो ना। तो ये ऑर्डर कॉपी दिखाने से नहीं होगा। ये अपना काउंसिल है। ये तो हमारा काउंसिल हो, तुम लोग का भी काउंसिल है। तो रेस्पेक्ट करना सीखो। डिप्टी कमिश्नर लॉ एंड ऑर्डर हम बात करेगा। फिलहाल इसीलिए आपको दुकान बंद करना पड़ेगा, तब तक के लिए बंद करना पड़ेगा। तो ईशान जैन को लेके आओ आप। ईशान जैन कहाँ है अभी? ईशान जैन कहाँ है? ईशान जैन को लेके आओ। आपको कौन सी ईशान जैन चाहिए हमको। ये निशान जैन का दुकान नहीं है, शकुंतला जैन का दुकान। आप कौन है? मैं उसका पिताजी। तो मैं उसका पिताजी तो ईशान जैन शकुंतला जैन आयन के हिसाब से दुकान शकुंतला जैन के नाम में। वो सब हमको मत बोलो, अभी हमको मत बोलो। ईशान जैन पहले इधर में बैठता था, बैठने से क्या हुआ यार? दुकान शकुंतला जैन के इसीलिए आप दुकान बंद करो भैया, यही ठीक रहेगा। আমি ডিসি অফিস ইয়াত নহয় ছাৰ, আমি ডিসি অফিসত যাম। ডিসি বাইদেউ থাকিব, আমি যাম এতিয়া। ডিসি বাইদেউ থাকিব লাগে। SP ছাৰকো আমি ৰিকুৱেষ্ট কৰিম যাতে আমাৰ আলোচনাৰ লগত থাকে। যদি SP ছাৰে যদি সময় নাথাকে আপোনালোকক থাকিব দিয়ে, তেতিয়া আমাৰ কোনো আপত্তি নাই। কিন্তু থাকিলে ভাল, আলোচনাটো ভাল হ'ব লাগে। কাৰণ তেনেকুৱা সমস্যাৰ সন্মুখীন আমি বহুত পাই আছোঁ, কিন্তু ইয়াৰ শাস্তি কিন্তু আমি দেখিবলৈ সক্ষম হোৱা নাইতো। গতিকে আহিবলগীয়া কিন্তু যাতে নহয়, গতিকে আমি বুজাব আহিছোঁ, সেই বুজিব লাগে। আপুনি কাক Aduan perlu kan sudah dalam betul. Lamar jadi আমি সিচুৱেশ্যনটো ইয়াত কৰিব নোখোজোঁ বুলি মই বাৰম্বাৰ কৈছোঁ। আৰু কথা পাতিছোঁ মই ওচৰত এডমিনিষ্ট্ৰেটিভ ল' এণ্ড অৰ্ডাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন বস্তু আলোচনা কৰিলে আগতে আলোচনাৰ কাৰণে কৈছিলে, কিন্তু তাতে পাৰ্মানেণ্টলি চলিউশ্যনটো কাৰণ তেখেতৰ কমিশনাৰ আৰু ল' এণ্ড অৰ্ডাৰৰ মাজত কিছু এটা পাৰ্থক্য থাকিব। সেইকাৰণে আমি এপ্লিকেশ্যন দিম আৰু ৰিকুৱেষ্ট কৰিম, এডমিনিষ্ট্ৰেটিভক ৰিকুৱেষ্ট কৰিম। বৰ্তমান সেইকাৰণে মই ক'ব খুজিছোঁ, মই উত্তপ্ত পৰিস্থিতি কৰিব অহা নাই। মই বাৰম্বাৰ কৈ আছোঁ, আমি ইয়াত ईशान जैन দোকানত আমি উত্তপ্ত পৰিস্থিতি কৰিব অহা নাই, চিটুৱেশ্যন ক্ৰিয়েশ্যন কৰিব অহা নাই। আমি বুজিব খুজিছোঁ যাতে আহিবলগীয়া দিনটোত কাৰ্বি আংলঙত তেনেকুৱা সমস্যাৰ সন্মুখীন যাতে আমি হ'ব নালাগে, সেই গতিকে আমি আহিছোঁ। বহুত দেখিছোঁ আমি কেছ, কিন্তু আজিলৈকে শাস্তি বিহিত হোৱা নাই দোষী। ওৱান চাইডেড জাষ্টিছ মেন কৰাটো আমি নিবিচাৰোঁ সদায়, কোনে বিচাৰে? সেইকাৰণে আলোচনা হ'ব লাগে বুলি আমি কৈছোঁ। আৰু পিছত আলোচনা হ'ব নহয় ছাৰ, কাৰণ এই দোকানৰটো এইটো ট্ৰেডিং লাইচেঞ্চৰ অফিচাৰ আপোনাৰ সোণা সিং জোৰাং ছাৰ থাকিব লাগিব, মংগল সিং তাৰো ছাৰ থাকিব লাগিব, কাউন্সিলৰ বস্তু কাউন্সিলৰ নলেজ পাব লাগিব। অৰ্ডাৰটো দোকান থাকিব লাগিব, আলোচনা কৰিম। কাউন্সিলে চাওক ছাৰ, মই কৈছোঁ, মই ৰিকুৱেষ্ট কৰিম কাউন্সিল যদি আমি উত্তপ্ত পৰিস্থিতি কৰিব নাই। কাউন্সিলটো আমাৰে কাউন্সিল হয়,
সকলোৰে কাউন্সিল হয় আপুনি নিজৰ মতে আমাক সন্মান দিবলৈ চেষ্টা কৰক বুজিবলৈ চেষ্টা কৰক বুজিবলৈ চেষ্টা কৰক আমি নিজে কামটো কৰা নাই একো কৰাই নাই ইয়াত মাৰপিট কৰিব লগা নাই এই নিজে বন কৰিলে সন্মান দিয়াটো শিকক ষ্টেচাৰটো থাকিব লাগে ডিচিপ্লিন থাকিব লাগে শিকক আমি আছোঁ এতিয়া কিন্তু আছোঁ ইয়াত আমি আছে Chu gedam tang ho same itu nadak organisation ben dami pabon dolo same pini dhot same nadak khuli ak Sri Mongol lasi nitum ning duglo lason bang ke konsil tame authority bang pipeda nahi polo same gedam tang same nitum bare same nitum hangphang asong ben same bon nahi pulo konsil pan tame nitum pimpulo lo tame pidam lo same nitum penangan same nitum cerok tok nitum dolo dak lasi lason bang ke nitum jok che dake karbiang long hangphang asong mak hangphang ke ladake lason bang ke penaan ke aketer akeno akam bang ke lason bang ini tum padolong le tenai polisi ap penedong lo lason pene pomlang polote ni tum non ke pan kiri phansi ni tum jake bang lasi lason bang ke non polis untanen nangli dunrok lo lasi lason bang ini tum bang ke kroi lo lasi papon bek po dokan bang ke I, the President of Anti-Corruption Youth Board, Kirby Anglong, would like to extend my heartiest thanks to all the media persons for coming here and cooperating with us. And not only that, the main purpose for what reason we are gathering. That means today around like 10 organizations we gathered together and we just came here at Sri Mangal showroom in order to shut down the Sri Mangal showroom. The main reason for what we are trying to shut down the Sri Mangal showroom is that because justice has not been given to both the parties. Only one-sided justice has been given from the police. So for that reason only we just came here in order to shut down the Sri Mangal. Today itself, we, the joint organization, strongly oppose the owner of Sri Mangal to shut down the Sri Mangal showroom by today itself. And not only that, I would like to request the Honorable CM, Dr. Tuliram Ronghang, in order to take the valuable action as soon as possible regarding the Sri Mangal matter. By saying this, from the joint organization, we would like to thank all the media persons. Thank you. Hello. Sri Mongol tu mas suspension di panel lo poin kita may pini bang he council ban isi aron lang kami ban si taxation department tu pen la jadi bang corner tu pon si bang tu pon tu nade la bang solong nade tu kopi la dengan samse pen si pon pini bang ke Manila bang ke organization pen si organization hampang asong pen si la Sri Mangal han ke pabon toy pulutin itu man nang cing vai ven nang cing sai si pin pen si la bang ke ako council pen ako alu gi pisi pang putu putih aprang si ke the first la ko hello je council pensi la bang soal lo nang pilo la sila tum si na pangpu toilo kusiku seta me aprang si la dake justice long nang lang mati justice lo pami melang ke laki nang litum anda chini lo hampang song anda chini lo lake la si nitum songa hin penke properly justice bang long pam me nangi go justice bang long nangi kopia justice long nangi ke ape lango non kedam tang ahut ke news media long sop lang lap lo la so video hai ke viral lap lo labang so video viral lap lo api la ke ratum the krong lo madi pulo tang de kidnap atuma phansi police atum ke beng nai ma te hola ke choklem de da phansi ke beng nai la isi aku ison do madi pulo tang de non ke pol kidnap atuma phansi ke me tang sai atuma phansi ne pulo sanjen kunalo ente kunalo patu joy ke binian theklong lelangar je Hello nitum kimang bang hello je we want a proper justice. Justice long ven justice bang long pam me nangi. Under lot justice long pam me lo pulo tang te la bang ke nitum hang alam ta puduna phaya we. La hello.